সফলতা সেইসকলে লাভ কৰে যিসকলে একাগ্ৰতাৰে আৰু ধৈৰ্যৰে নিজৰ কৰ্ম কৰি যায়। ছাত্ৰ জীৱনটো ঠিক তেনেকৈ। সংস্কৃতত এষাৰ কথা আছে, ছাত্ৰনং অধ্যয়নং তপ, অৰ্থাৎ অধ্যয়নেই হৈছে ছাত্ৰ জীৱনৰ মূল তপস্যা বা মূল কৰ্তব্য। যি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নক জীৱনৰ ব্ৰত হিচাপে মানি লয়, সেই ছাত্ৰ ছাত্ৰীয়ে জীৱনত সফলতা লাভ কৰিব পাৰে। কিন্তু বৰ্তমান সময়ত হৈছে কি, বহু ছাত্ৰ ছাত্ৰীয়ে দিনৰ দিনটো মোবাইলতে ব্যস্ত থকা দেখা যায়। আমি জানো যে কিদৰে মোবাইলে আমাৰ জীৱনটো বৰ্তমান কণ্ট্ৰল কৰি আছে। আমাৰ বহুমূলীয়া সময় এই মোবাইলে আমাৰ বহুমূলীয়া সময় বৰবাদ কৰি আছে। সকলো জানিও আমি দিনৰ দিনটো মোবাইলতে লাগি থাকোঁ। আমাৰ মূল্যৱান সময়বোৰ আমি অবাবতে নষ্ট কৰি আছোঁ। 14ৰ পৰা 25 বছৰৰ ভিতৰৰ সময়ছোৱা এনেকুৱা যে যিটো সময়ত ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়িবও পৰা যায় আৰু অধপতনেও যোৱা যায়। প্ৰত্যেক পিতৃ মাতৃয়ে নিজৰ সন্তানক লৈ বহু সপোন ৰচে। সন্তান ডাঙৰ হৈ ভাল মানুহ হ'ব, পিতৃ মাতৃৰ নাম উজ্বলাই তুলিব। কিন্তু তেওঁলোকৰ সন্তানে কৰে কি? দিনৰ দিনটো মোবাইলটো হাতত লৈ হোৱাটছআপ, ফেচবুক, ইউটিউব, পাবজি, টিকটক এইবোৰতে ব্যস্ত থাকি বহুমূলীয়া সময়বোৰ পাৰ কৰে। বিজ্ঞানীসকলে গৱেষণা কৰি জানিব পাৰিছে যে মোবাইল ফোনে মানুহৰ মগজুৰ চিন্তা শক্তি আৰু বুদ্ধিমত্তাক লাহে লাহে নষ্ট কৰিছে। মোবাইলত 40%হে কামৰ বস্তু থাকে, বাকী 60%ই কেৱল সময় বৰবাদ কৰে। গতিকে তুমি নিজকে প্ৰশ্ন কৰা, জীৱনত তুমি কি কৰিব বিচাৰা? মা দেউতাৰ সপোন সাৰ্থক কৰিবা নে এনেদৰে মোবাইলতে ব্যস্ত থাকি জীৱনটো পাৰ কৰিবা? এটা কথা জীৱনত সদায় মনত ৰাখিবা, তোমাৰ ভাল ভৱিষ্যতৰ বাবে তোমাৰ মা দেউতাই কিমান ত্যাগ কৰে, কিমান কষ্ট কৰে। দিন ৰাতি একাকাৰ কৰি কপালৰ ঘাম মাটিত পেলাই কাম কৰি পইচা ঘটে একমাত্ৰ তোমাৰ ভাল ভৱিষ্যতৰ বাবে। কিন্তু তুমি কি কৰি আছা? মোবাইলটোকে জীৱন বুলি মানি দিনৰ দিনটো মোবাইলতে ব্যস্ত আছা। হোৱাটছআপ কৰিছা, ফেচবুক কৰিছা, গেম খেলিছা, অনলাইন চাট কৰিছা, টিকটক ভিডিঅ' বনাইছা। কি কৰিছা? তুমি তোমাৰ বহুমূলীয়া সময় নষ্ট কৰিছা। বন্ধু, আজিয়ে তুমি নিজকে কথা দিয়া যে পঢ়াৰ সময়ত কেতিয়াও মোবাইল ব্যৱহাৰ নকৰোঁ। অৱশ্যে নজনা কথা জানিবৰ বাবে তুমি গুগল, ইউটিউব আদি চাব পাৰা। গুগল আৰু ইউটিউবৰ পৰা তুমি বহু জ্ঞান অৰ্জন কৰিব পাৰা। কিন্তু পঢ়াৰ সময়ত মনোৰঞ্জনৰ বাবে তুমি কেতিয়াও মোবাইল ব্যৱহাৰ নকৰিবা। আজি তুমি নিজকে কথা দিয়া। তোমালোকে যেতিয়া পঢ়িবলৈ লোৱা তেতিয়া তোমালোকে নিজকে এনেদৰে ঠগা, কাইলৈ পঢ়িম, পৰহিলৈ পঢ়িম, সোমবাৰৰ পৰা পঢ়িম, 1 তাৰিখৰ পৰা পঢ়িম, পৰীক্ষাৰ আগত পঢ়িম। আচলতে এনে কৰি তুমি নিজৰ লগতে তোমাৰ পিতৃ মাতৃক ঠগিছা। এটা কথা সদায় মনত ৰাখিবা, ৰজাৰ দৰে যদি হ'ব বিচৰা তেনেহ'লে শ্ৰমিকৰ দৰে তুমি কাম কৰিব পাৰিব লাগিব, শ্ৰমিকৰ দৰে কষ্ট কৰিব লাগিব। আৰু সূৰ্যৰ দৰে উজ্জ্বল হ'বলৈ হ'লে সূৰ্যৰ দৰে তাপ সহিব পাৰিব লাগিব। জীৱনত যদি তুমি সফল হ'ব বিচৰা তেন্তে তুমি আজিৰ পৰাই মন দি পঢ়িবলৈ আৰম্ভ কৰা। জীৱনত কিবা এটা লাভ কৰিম বুলি যদি তুমি মনতে স্থিৰ কৰা তেনেহ'লে সেইটো নোপোৱালৈকে তুমি কষ্ট কৰি যোৱা। লক্ষ্য যদি তোমাৰ স্থিৰ হয়, ধৈৰ্য আৰু একাগ্ৰতাৰে যদি তুমি পঢ়াত মনোনিৱেশ কৰা তেন্তে সেই লক্ষ্যত উপনিৱেশ হোৱাত কোনোৱে তোমাক বাধা দিব নোৱাৰে। গঢ়িলে শিলো ক্ষয় যায়। গতিকে এই পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই। তুমি যদি সময়ৰ মূল্য বুজি পোৱা আৰু সময়ৰ সৎব্যৱহাৰ কৰা তেন্তে চাবা এদিন তুমি সফল নিশ্চয় হ'বা। শচীন তেণ্ডুলকাৰ, বিল গেটছ, মুকেশ আম্বানী তেওঁলোকৰ দৰে সফল ব্যক্তিসকলে সময়ৰ মূল্য বুজি সময়ৰ সৎব্যৱহাৰ কৰি আজি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰি আছে। গতিকে তুমি কৰিব নোৱাৰিবা বুলি কোনো কথা নাই। তোমাৰ মাজতো সেই প্ৰতিভা আছে, সেই গুণ আছে, মাত্ৰ তুমি নিজৰ পঢ়াত মনোনিৱেশ কৰা। পঢ়াৰ সময়ত যিবোৰ কাম, যিবোৰ কথাই তোমাৰ মন বিচলিত কৰে সেইবোৰৰ পৰা এবাৰ পঢ়িলে যদি মনত হোৱা নাই তেন্তে 10 বাৰ পঢ়া, 20 বাৰ পঢ়া। নজনাটো তুমি আনক সুধি লোৱা, নুবুজাটো বুজি লোৱা। এটা মোবাইল ফোনে যদি তোমাক পঢ়াত আমনি দিছে তেন্তে ভাবি চোৱা জীৱনত তুমি আৰু কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বা। আজি এটা সাধাৰণ মোবাইল ফোনৰ ওচৰত তুমি হাৰ মানিছা তেন্তে জীৱনত তুমি কিদৰে সফলতা লাভ কৰিব পাৰিবা? জীৱনটো এবাৰেই পাইছা আৰু এবাৰেই পাবা।
গতিকে তুমি জীৱনটো এনেদৰে জীৱলৈ চোৱা যাতে আনে তোমাক আদৰ্শ হিচাপে মানি লয়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। এনেধৰণৰ ভিডিঅ' আৰু চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।